নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এটি নতুন ক্লাছলৈ আটাইকে স্বাগতম জনাইছোঁ। আজি আমি শিকিম চতুৰ্থ শ্ৰেণীৰ যিটো প্ৰথম কবিতা অ' লুক এট দ্য মুন। তোমালোকে পাঠ্য আৰম্ভ কৰাৰ আগতে তোমালোকে ইংৰাজীৰ কিতাপখনৰ এই যিটো প্ৰথম কবিতা সেইটো উলিয়াই লোৱা, লগতে তোমালোকৰ ইংৰাজীৰ টকা বহি আৰু কাঠ পেঞ্চিল নাইবা কলম তোমালোকে সন্মুখত উলিয়াই লোৱা। তোমালোকে পাঠ্য আৰম্ভ কৰাৰ আগতে তোমালোকে মোক এটা কথা কোৱাচোন, এই যে যিটো ছবি দেখিছা এই ছবিটো পুৰা কেতিয়াৰ ছবি? এইটো জোনবাই, এইটো হ'ল লেম্প, এইটো আউল, এইডাল হ'ল ট্ৰী। এইটো কেতিয়াৰ ছবি? য়েছ, এইটো ৰাতিৰ ছবি, কাৰণ ৰাতি ফেঁচা ওলায়, ৰাতি জোনবাই ওলায়, ৰাতিহে লাইটবিলাক জ্বলোৱা হয়নে? এইটো ৰাতিৰ ছবি। তেনেহ'লে বোলে আমি যিটো মেইন কবিতা আছে আমাৰ সেইটোলৈ আমি আগবাঢ়োঁ। এইটো তোমালোকে চোৱা এইবাৰ, লেটছ ৰিচাইট দ্য পয়েম অহ লুক এট দ্য মুন। আমি অহ লুক এট দ্য মুন নামৰ কবিতাটো আমি পাঠ কৰোঁ আহা। প্ৰথমতে মই তোমালোকক ৰিডিং কৰি দিম, তাৰপিছতহে তোমালোকক এইটো বুজাই দিম। এইটো চোৱা, অ' এইচ অহ, LOOK লুক, AT এট, THE দ্য, MOON মুন, অ' লুক এট দ্য মুন। SHECIS SHINING shining, UP up, THERE dear, she is shining up dear. OHO আমি পাইছোঁ এইটো, অহ MOTHER murder, CLOOKS looks, LIKE like, LAMP lamp, INTHE the, AIR air. Oh mother, she looks like a lamp in the air. LAST last, WEEK week, CWAS was, SMALLER smaller. Last week she was smaller. ANDN SHAPED shaped, and shaped, LIKE like, A BOW bow, and shaped like a bow. BUT but, NOW now, SHEC এই ওপৰতে কমাৰ দৰে দেখিছেনে? এইটো এপষ্টপ এছ, এইটোক আমি মাতিব লাগে চি হেছ, GROWN গ্ৰ'ন, BIGGER, বাট নাও চি হেজ গ্ৰ'ন বিগাৰ। AND and SHAPED shaped, and shaped, LIKE like, ANNO, and shaped like an O. এইবাৰ আমি ভালদৰে মাতি বানান নধৰাকৈ, অহ লুক এট দ্য মুন, she is shining up there, oh mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she has grown bigger and shaped like an O. এতিয়া আমাৰ এইখিনি ৰিডিং কৰা হ'ল। যদি তোমালোকে অকণমান আৰু কঠিন পাইছা ভিডিঅ'টো, অকণমান আৰু আগৰ পৰা চোৱা, বানান ধৰি যে মাতি দিছিলোঁ আকৌ মাতা। তোমালোকে যেতিয়ালৈ ভালদৰে ৰিডিং কৰিব নোৱাৰা তেতিয়ালৈকে ভিডিঅ'টো এনেকৈ অগা পিছাকৈ চাই থাকিবা। এতিয়া আমাৰ ইয়াত এই কবিটোৰ যিবিলাক টান টান শব্দ আছে, এই ধৰি লোৱা এইটো মুন, চাইনিং মানে কি, দেয়াৰ মানে কি, মাদাৰ মানে কি, লাইক মানে কি, এইখিনি এই টান টান শব্দ অৰ্থবোৰ মই ধুনীয়াকৈ তোমালোকৰ কাৰণে লিখি আনিছোঁ। এইখিনি চোৱা, লুক, LOK লুক, লুক মানে কি চোৱা নাইবা দেখা। মুন, মুন মানে চন্দ্ৰ। চি মানে তাই, চাইনিং মানে জিৰিকি থকা। মাদাৰ মানে মা, লাইক মানে দৰে নাইবা নিচিনা। লেম্প মানে চাকি। এয়াৰ মানে বতাহ নাইবা কবিতাটোত আকাশক বুজাইছে নাইবা বতাহক বুজাইছে। লাষ্ট উইক মানে যোৱা সপ্তাহ। স্মলাৰ মানে সৰু, তুলনামূলকভাৱে, তাৰ মানে স্মল মানে সৰু, স্মলাৰ মানে তাত কৰি সৰু, বেছি সৰু আৰু। এণ্ড মানে আৰু, চেপ মানে আকৃতি, ব মানে ধনু, বাট মানে কিন্তু, গ্ৰ'ন মানে বৃদ্ধি হোৱা, আৰু বিগাৰ মানে ডাঙৰ, তুলনামূলকভাৱে। বিগ মানে ডাঙৰ, এটাত কৰি বেছি ডাঙৰ হ'লে বিগাৰ বুলি কোৱা হয়। আচ্ছা বাৰু, তোমালোকে এই যিখিনি শব্দ অৰ্থ তোমালোকক মই দিলোঁ, এইখিনি ধুনীয়াকৈ ভিডিঅ'টো পজ কৰা আৰু তোমালোকৰ ইংৰাজীৰ টকা পাই লিখি লোৱা। তোমালোকৰ কাম কি হ'ব? এইখিনি মুখস্থ কৰা, এইখিনি মনত ৰখা। মনত ৰখাৰ পিছত আমি কবিতাটো এইবাৰ অসমীয়া কৰিব যত্ন কৰিম আৰু বুজিব যত্ন কৰিম। ব'লা চোৱা, অহ লুক এট দ্য মুন, অহ চন্দ্ৰটোলৈ চোৱাচোন, চি ইজ চাইনিং আপ দেয়াৰ, তাই তাত জিলিকি আছে। অহ মাদাৰ, চি লুকছ, অ' মা, তাই কেনেকুৱা দেখি? লাইক এ লেম্প ইন দি এয়াৰ, যেনে বতাহত নাইবা আকাশত যেনে একো চাকিহে এটা জ্বলোৱা আছে, এনেকুৱা দেখি।
লাষ্ট উইক চি ৱাজ স্মলাৰ, যোৱা সপ্তাহত তাই সৰু আছিল। এণ্ড শেপড লাইক এ ব, আৰু ধনুৰ দৰে। ব মানে ধনু, তাৰমানে যেতিয়া চন্দ্ৰটো ওলাই প্ৰথমতে কেনেকুৱা দেখি, এনেকুৱা দেখি হয়নে, যেন একদম সৰু থাকে, আমি কাচিজন বুলি কওঁ। বাট নাও চি গ্ৰ'ন বিগাৰ, কিন্তু এতিয়া তাই ডাঙৰ হ'ল। এণ্ড শেপ লাইক এন অ', আৰু এই অ'টোৰ দৰে দেখা হ'ল। যেতিয়া জোনবাইটো তোমাৰ ধৰা ডাঙৰ হয় কেনেকুৱা দেখি কোৱাচোন তোমালোকে। এনেকুৱা দেখি, এনেকুৱা হয়নে নহয়, অ'টোৰ দৰে দেখি, একদম গোল দেখি, হয়নে? ঠিক আছে, আমি বুজিলোঁ, আমি পাঠি বুজিলোঁ। তোমালোকৰ যদি অসমীয়াটো আকৌ যদি কৰাটো বিচাৰিছে, ভিডিঅ'টো অকণমান আৰু আগৰ পৰা চোৱা, হয়নে? আমি বেছি একেটা কথাকে বেছি কৈ থাকিলে ভিডিঅ'টো বহুত লম্বা হৈ যাব, বহুত দীঘল হৈ যাব। গতিকে তোমালোকে পুনৰবাৰ যদি বুজি পোৱা নাই, পুনৰবাৰ চাই ল'বা। আমি এইবাৰ এই পৃষ্ঠাটোৰ পিছৰ পৃষ্ঠাত থকা প্ৰশ্নৰ উত্তৰবোৰ আমি কৰিব যত্ন কৰিম, ব'লা। আচ্ছা বাৰু, প্ৰথম কবিৰটো কি আছে? হোৱাট ইজ দ্য নেম অফ দ্য পয়েম, কবিৰটোৰ নাম কি? ছেকেণ্ডটো হৈছে হোৱাট লুকছ লাইক এ লেম্প ইন দি এয়াৰ, বতাহত কোনটো বস্তু এটা লেম্পৰ দৰে দেখি, কি হওক লেম্পৰ দৰে দেখি। হোৱাট ডাজ দ্য মুন লুক লাইক হুৱেন চি ইজ স্মলাৰ, যেতিয়া মুনটো স্মলাৰ মানে সৰু হয় তেতিয়া কিহৰ দৰে দেখি? অসমীয়াত ক'লে ধনুৰ দৰে দেখি। ইংৰাজীত কি হ'ব? হোৱাট ডাজ দ্য মুন লুক লাইক হুৱেন চি গ্ৰ'জ বিগাৰ, যেতিয়া ডাঙৰ হয় তেতিয়া কিহৰ দৰে দেখি? এই যিটো 4টা প্ৰশ্নৰ উত্তৰ মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি থৈছোঁ, তোমালোকে এইটো চোৱা, এইকেইটা চোৱা। হোৱাট ইজ দ্য নেম অফ দ্য পয়েম, এইটো আৰ হৈছে ন, 1 ছেকেণ্ড ৰখা। এইটো ৰ'বা দেই, মুচি দিওঁ, এইটো আৰ হৈছে। এক ছেকেণ্ড ৰখা। WH itu what is the ৰ'বা, এইবাৰ চোৱা, ঠিক হৈছে, এইটো ভুল হৈছিলে। 1টো কি আছে কিতাপত চোৱা, হোৱাট ইজ দ্য নেম অফ দ্য পয়েম, তাৰমানে কবিৰটোৰ নাম কি? আমি কি বুলি লিখিম? দ্য নেম অফ দ্য পয়েম ইজ অ' লুক এট দ্য মুন, কবিৰটোৰ নাম হৈছে অ' লুক এট দ্য মুন। ছেকেণ্ডটো, হোৱাট লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ, বতাহত নাইবা আকাশত কোনটো বস্তু জানে লেম্পৰ দৰে দেখি? এনচাৰটো কি হ'ব? দ্য মুন লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ। চিটো, হোৱাট ডাজ দ্য মুন লুক লাইক হুৱেন চি ইজ স্মলাৰ, যেতিয়া সৰু থাকে তেতিয়া মুনটো কিহৰ দৰে দেখি? দ্য মুন লুকছ লাইক এ ব হুৱেন চি ইজ স্মলাৰ, যেতিয়া জোনবাইটো সৰু থাকে তেতিয়া সেইটো বৰ দৰে দেখি, মানে ব মানে ধনু আছিল। ডি নম্বৰ, হোৱাট ডাজ দ্য মুন লুক লাইক হুৱেন চি ইজ বিগাৰ, যেতিয়া ডাঙৰ হয় সেইটো কি, মুনটো যেতিয়া ডাঙৰ হয় তেতিয়া কিহৰ দৰে দেখি? এনচাৰটো দ্য মুন লুকছ লাইক এন অ' হুৱেন চি গ্ৰ'জ বিগাৰ, যেতিয়া সেইটো বৃদ্ধি হয় তেতিয়া অ'টোৰ দৰে ঘূৰণীয়া দেখে, হয়নে কথাটো? থেংক ইউ। এতিয়া আমি তোমালোকে তলৰ যিখিনি আছে 2 নং, লেটছ প্লে উইথ দ্য ৰাইমিং ৱৰ্ডছ, এক ছেকেণ্ড মই পাঠি উলিয়াই লওঁ ৰ'বা, এইখিনি লেটছ প্লে উইথ ৰাইমিং ৱৰ্ডছ, ৰাইমিং ৱৰ্ডৰ সৈতে, ৰাইমিং শব্দৰ সৈতে আমি খেলো আহা। এইটো মা, এইটো হৈছে ছোৱালী, জীয়ৰী। এতিয়া মাকে কি বুলি কৈছে 1ত, উই ন' ৰাইমিং ৱৰ্ডছ, ডোণ্ট উই, মাকে কৈছে আমি ৰাইমিং ৱৰ্ড জানো, নহয়নে? এবাৰ ছোৱালীজনীয়ে কৈছে য়েছ মাদাৰ, হয় মা, আমি ৰাইমিং ৱৰ্ড জানো। এবাৰ মাকে কৈছে লেটছ প্লে, আই উইল চে ছাম ৱৰ্ডছ, ৰিড দ্য পয়েম এণ্ড চে 1 ৰাইমিং ৱৰ্ড ফৰ ইচ ওৱান। কৈছে মই ঠিক আছে তেনেহ'লে যদি জানা, মই এটা শব্দ ক'ম আৰু শব্দটোৰ লগত মিল থকা মানে ৰাইমিং ৱৰ্ড তুমি কবিতাৰ পৰা বাছি এটা ক'বা। মাকে কৈছে তোক, ছোৱালীজনীয়ে ইয়াত কি ক'ব? তোমালোকে অকণমান ছোৱালীজনী সহায় কৰিব লাগে। নুনৰ হ'লে কি হ'ব? হেয়াৰ হ'লে কি হ'ব? ফাদাৰ, হয়নে? এনেকৈ কি হ'ব? টুক হ'লে কি হ'ব? লুক, নুন হ'লে মুন, হেয়াৰ হ'লে এয়াৰ,
ফাদাৰ হ'লে মাদাৰ, বুকছ হ'লে লুকছ, ৰেম্প হ'লে লেম্প, কাউ হ'লে ব আৰু টলাৰ হ'লে স্মলাৰ। এইখিনি কথা তোমালোকক ধুনীয়াকৈ মই লিখি দিছোঁ চোৱা, তোমালোকে স্ক্ৰীনশ্বট ল'ব পৰা ল'লে। আচ্ছা বাৰু এইখিনি চোৱা, এইখিনি টুক লুক, নুন মুন, হেয়াৰ এয়াৰ, ফাদাৰ মাদাৰ, বুকছ লুকছ, ৰেম্প লেম্প, কাউ ব, টলাৰ আৰু স্মলাৰ, হয়নে? তোমালোকে এইটো ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লোৱা, নাইবা ভিডিঅ'টো পষ্ট কৰি ধুনীয়াকৈ তোমালোকৰ টকা বহীত লিখি লোৱা। আচ্ছা বাৰু এবাৰ নেক্সট আমাৰ কি আছে, তোমালোকৰ 11 পৃষ্ঠা উলিয়াই লোৱা। 11 পৃষ্ঠা উলিয়াই লোৱা। 3 নম্বৰটো কি দিছে, ৰাইট দ্য অপজিট অফ দ্য আণ্ডাৰলাইন ৱৰ্ড। এই তোমালোকৰ যিটো তলত এটা তোমালোকক এশাৰী দিছে, অহ লুক এট দ্য মুন, চি চাইনিং আপ দিয়াৰ। এই 2 লাইনৰ ভিতৰত এই চি শব্দটোৰ তলত আণ্ডাৰলাইন মানে তলত চিন দিয়া আছে, আৰু আপ শব্দটোৰ তলত চিন দিয়া আছে। তোমালোকক এই চিন দিয়া শব্দটোৰ বিপৰীত শব্দটো লিখিব দিছে। এইটো চোৱা, SHE চি, চি মানে তাই, তাইৰ বিপৰীত কি হ'ব? হি হ'ব। ল'ৰা, তাই মানে ছোৱালীক বুজাইছে, হি মানে ল'ৰাক বুজাব, সেইটো হি হ'ব। তোমালোকে কেনেকৈ লিখিবা, তোমালোকে বহীটোত এতিয়া SHE আছে, চি আছে না, তোমালোকে ইংৰাজী চি লিখি এতিয়া হি লিখিবা, হি HE হি। তাৰপিছত কি আছে, আপ আছে। তোমালোকে কিন্তু কিতাপত নিয়ে লিখিবা দেই, মইতো এনে মোবাইলত লিখিছোঁ, তোমালোকে বহীত লিখিবা। তাৰপিছত আপ আছে, এইটো আপ, UP আপ, আপ হ'লে কি হ'ব, ডাউন, DOWN ডাউন। মই লিখাই নাযায়, তোমালোকে লিখা ইয়াতে লিখা DOWN ডাউন। ঠিক আছেনে? ঠিক আছে বাৰু, মুচি দিওঁ, 1 ছেকেণ্ড ৰখা। আচ্ছা বাৰু হৈছে হৈছে। এবাৰ 4 নম্বৰটো কি দিছে, ৰিড এলাউড দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ। তলৰ শব্দ গাঁথনিবোৰ, শব্দৰ জোৰবোৰ তোমালোকে ধুনীয়াকৈ পঢ়া, ডাঙৰকৈ পঢ়া। বিফ'ৰ হ'লে আফটাৰ, বিফ'ৰ আফটাৰ, ডে নাইট, বিউটিফুল আগলি, আউটছাইড ইনচাইড, ফাৰ নিয়াৰ, পিক আৰু থ্ৰ'। আচ্ছা, বিফ'ৰ মানে কি? বিফ'ৰ মানে হৈছে আগত, আফটাৰ মানে পিছত। তাৰমানে এই যিখিনি শব্দ এইখিনি হৈছে বিপৰীত শব্দ, তোমালোকে পৰীক্ষাত দিব পাৰে দেই। বিফ'ৰ মানে এইখিনি মন কৰিবা, বিফ'ৰ মানে আগত, আফটাৰ মানে পিছত, ডে মানে দিন, নাইট মানে ৰাতি, বিউটিফুল হ'লে ধুনীয়া, আগলি হ'লে কুৎসিত, আউটছাইড হ'লে বাহিৰ ফাল, ইনচাইড হ'লে ভিতৰ ফাল, ফাৰ মানে সুন্দৰ, ফাৰ মানে দূৰ, নিয়াৰ মানে ওচৰ। ফাৰ মানে কি আছিল? দূৰ, আৰু নিয়াৰ মানে ওচৰ। পিক মানে বুটলা, থ্ৰ' মানে দলিওৱা। গতিকে এই যিখিনি তোমালোকক মাতিব দিছে, এইখিনি আচলতে বিপৰীত শব্দ দিছে তোমালোকক, আৰু এইখিনি তোমালোকে ধুনীয়াকৈ মুখস্থ কৰিবা। পৰীক্ষাত আহিব যে বিফ'ৰৰ বিপৰীত কি, আউটছাইডৰ বিপৰীত কি, হয়নে? ধুনীয়াকৈ। এইবাৰ তোমালোকক 5 নম্বৰটো চোৱা। 5 নম্বৰটো কি দিছে, থিং এণ্ড চে হু আই এম। এইটো সাঁথৰ, অসমীয়াত সাঁথৰ নে, ইংৰাজীত ধুনীয়াকৈ সাঁথৰ টাইপত দিছে। এইটো কি দিছে চোৱা, আই লিভ ইন দ্য স্কাই, চামটাইমছ আই এম স্মল এণ্ড চামটাইমছ আই এম বিগ, আই গ্ল' এট নাইট, হু এম আই এম দ্য দিছ। আই লিভ ইন স্কাই, মই আকাশত থাকোঁ, চামটাইমছ আই স্মল এণ্ড চামটাইমছ আই বিগ, কেতিয়াবা মই সৰু থাকোঁ আৰু কেতিয়াবা মই ডাঙৰ হওঁ। আই গ্ল' এট নাইট, মই ৰাতি জিলিকো, হু এম আই, মই কোন? তুমি এতিয়া কিবা, আই এম দ্য মুন, এইটো মুন, হয়নে? মুনহে কেতিয়াবা ডাঙৰ হয়, কেতিয়াবা সৰু হয়। বি আহা এবাৰ, আই লিভ ইন দ্য স্কাই, আই টুইংকল এট নাইট, আই এম নট দ্য মুন, হু আই এম। আই লিভ ইন দ্য স্কাই, মই আকাশত থাকোঁ, আই টুইংকল এট নাইট, মই ৰাতি জিলিকো, মানে তিৰবিৰাই থকা, টুইংকল মানে। আই এম নট দ্য মুন, মই কিন্তু মুন নহয় দে, আই এম দিছ। আই এম কি হ'ব ইয়াতে? ষ্টাৰ, STAR ষ্টাৰ, হয়নে? ষ্টাৰ হ'ব। ইয়াতে কি আছিল? মুন আছিল না, এইটো মুন, MOON মুন। আচ্ছা, এইটো কি আছে? আই এম হট, আই এম ব্ৰাইট, মই গৰম, মই উজ্জ্বল, আই এম বিগ, মই বহুত ডাঙৰ, আই গিভ লাইট, মই পোহৰ দিওঁ, হু এম আই, মই কোন? আই এম দ্য, কি হ'ব ইয়াতে? ছান হ'ব, SUN ছান, ইয়াতে ছান হ'ব। তোমালোকে খালী থাকিলে ধুনীয়াকৈ কাঠ পেঞ্চিল বা কলমেৰে ছান লিখি দিবা। ঠিক আছে, নেক্সট পেজ আমাৰ, নেক্সট পেজত কি আছে চোৱা। আচ্ছা, এইটো চোৱা, read a paragraph written by Pooja. It describes what she saw one evening. Read the paragraph written by Pooja. এই পেৰাগ্ৰাফটো যিটো দেখিছা তুমি, এই পেৰাগ্ৰাফটো পূজাই লিখিছে দেই। এই পেৰাগ্ৰাফটো পূজাই লিখিছে। এই পূজাই লিখা পেৰাগ্ৰাফটো তোমালোকে ধুনীয়াকৈ এটা সন্ধিয়াতে কি দেখিছিলনো সেইটো বৰ্ণনা কৰিছে। তোমালোকে এবাৰ পঢ়ি চোৱাচোন কি লিখিছে তাই।
ওৱান ইভিনিং এদিনাখন সন্ধিয়া আই ৱাজ লুকিং এট দ্য স্কাই মই আকাশলৈ চাই আছিলোঁ ইট ৱাজ 7 o'clock ইন দ্য ইভিনিং তেতিয়া সন্ধিয়া 7 বাজিছিল দ্য মুন ৱাজ শ্বাইনিং ব্ৰাইটলি আৰু মুনটোৱে উজ্জ্বলতাৰে মানে জিলিকি আছিল আৰু বহুত উজ্জ্বল দেখিছিল ইট লুক লাইক এ ব্ৰাইট লেম্প ইন দ্য স্কাই আৰু এইটো এটা আকাশত বিৰাট এটা লাইট বিৰাট এটা ডাঙৰ লেম্প সেনেকৈ দেখা হৈছিল আই চ' ছাম ষ্টাৰ্ছ টু আৰু তাত মই কিছুমান তৰাও দেখিছিলোঁ ছাডেনলি আই শ্বুটিং এইটো কি লিখা আছিল আচ্ছা এক ছেকেণ্ড আচ্ছা শ্বুটিং ষ্টাৰ ফ্লাছ বাই আৰু এটাত কি হ'ল হঠাতে এটা এই যে কিছুমান তৰা যে তোমাৰ কাষেৰে হোচকৈ পাৰ হৈ যায় গৈ থকা তৰা আৰু এনেদৰে এটা তৰা হঠাতে পাৰ হৈ গ'ল এইখিনি লিখিছে পূজাই লিখিছে দেই আচ্ছা এইখিনি পূজাই লিখিছে এতিয়া তোমালোকক অকণমান কাম দিছে নাও লুক এট দ্য পিকচাৰ্ছ বিল' এণ্ড ৰিটাৰ্ণ এ ফিউ চেণ্টেন্স অন ইচ অফ দেম এই যে পূজাই লিখাৰ ধৰণে তোমালোকে এইটো আৰু এইটো ইয়াতে আৰু ইয়াতে তোমালোকে নিজে অকণমান ইংৰাজী লিখিব যত্ন কৰিব লাগে কিন্তু কথাটো হ'ল এইখিনি তোমালোকক মই বাকীখিনি কৰি দিলোঁ কিন্তু এইখিনি তোমালোকক মই কৰি নিদিওঁ তোমালোকে এইখিনি হোমৱৰ্ক হিচাপে দিলোঁ আৰু তোমালোকে কৰিবা যদি কৰিব টান পোৱা তেনেহ'লে মোক ধৰা তোমালোকে পাৰা নাই তোমালোকৰ ঘৰতো সহায় কৰা কোনো মানুহ নাই তেনেহ'লে যদি নোৱাৰা তেনেহ'লে মোক কমেণ্ট কৰি জনাবা মই নেক্সট ক্লাছত তোমালোকক এইখিনি লিখি দিব যত্ন কৰিম গতিকে এইখিনি তোমালোকক মই হোমৱৰ্ক দিলোঁ ঠিক আছেনে থেংক ইউ ছ' মাছ তোমালোকে আশা ৰাখিছোঁ তোমালোকে ক্লাছটি ধুনীয়াকৈ বুজি পালা আৰু যদি কিবা বুজিব লগা সুধিব লগা থাকিল তেনেহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা থেংক ইউ ছ' মাছ পুনৰ লগ পাম